হেল্ল' এভৰিৱান, মোৰ প্ৰথম মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া আজি মই গৈ আছোঁ, হয়, আপোনালোকে ভবাৰ নিচিনা এইখন গেট দেখিলে সকলোৱে মা কামাখ্যাৰ ওচৰত যোৱাটোৱে বুজায়। কিন্তু আজি আমি মা কামাখ্যাৰ ওচৰত যাব ওলোৱা নাই। আমি গৈ আছোঁ আজি মা কামাখ্যাৰ ওচৰতে থকা মা বগলামুখী মন্দিৰলৈ। আমি গৈ আছোঁ আজি। আচলতে আমি মা বগলাৰ ওচৰত আহিয়ে থাকোঁ, প্ৰায় আহি কিনে আমি দৰ্শনেই হওঁ। কিন্তু মানুহজনে মোৰ মানস কৰা আছিলে, তাত আমি পূজা দিম। এইটো আমাৰ বহু দিনৰে কোৱা কথা। কিন্তু মানুহে কয় নহয়, ভগৱানে যেতিয়া ল'ব নিব তেতিয়াহে। এয়া আমি বগলামাৰ ওচৰত আহি পালোঁ। আৰু মই নতুনকৈ গম পাইছোঁ কথাটো, মা বগলাই হালধীয়া বস্ত্ৰহে ভাল পায়। মই আৰু মোৰ ল'ৰাটোৱে হালধীয়া বস্ত্ৰ মিলাইছোঁ, কিন্তু মানুহজনে মিলাব নোৱাৰিলে। যি হওক, নেক্সট টাইম আহিলে আমি সেইখিনিও মিলাই কিনে আহিব চেষ্টা কৰিম। আৰু এতিয়া আমাৰ পূজা ভিতৰত চাগে মোবাইল নিব নিদিব, সেইটো কাৰণত এতিয়া আমি পূজাৰ কাৰণে ভিতৰত গৈ আছোঁ। এইখিনিয়ে মই পাৰিলোঁ। আৰু আমি হোম যজ্ঞ পাতিছে, সেইটোত মই এইটো ভিডিঅ'টো ল'ব পাৰিছোঁ। ভিতৰত যিখিনি পূজা হৈছে সেইখিনিত আমাক ভিডিঅ' ক্লিপত মোবাইল এলাউড নাছিলে, মই একো ল'ব নোৱাৰিলোঁ। এতিয়া এইখিনি কৰিব পাৰিব বুলি কৈছে, এইখিনি লৈছোঁ। এইখিনি টাইমত ইমানেই বেছি গৰম। আচলতে আমি ঘৰত থাকিলে ফেন যিমানেই ঠাণ্ডা পানী বা ফেন ইউজ নকৰোঁ কিয় কিমান গৰম লাগে, কিন্তু ইয়াত যদিও গৰম, মনটোত কিবা এটা শক্তি আহিছে। আৰু পূজা শেষ হৈ গ'ল। ল'ৰাজনক মোৰ প্ৰসাদ খাব দিছোঁ। আৰু ময়ো অকণমান লৈছোঁ, যিহেতু ৰাতিপুৱাৰে পৰা একো খোৱা নাই আমি। আৰু তাক কৈ আছিলে, সি বগা এটা প্ৰসাদ পাই নহয়, চেনিৰে বনোৱা, সি সেইটো বিচাৰি আছিলে। তাৰ মুখখনৰ এক্সপ্ৰেশ্যনটো এনেকুৱা হৈ গ'ল। মই তাক বুজাইছিলোঁ যে আজি এইটোৱে খোৱা বুলি, এতিয়া এইটোৱে দিছে। আৰু চাওক, মোক দেখি কিনে গম পাইছে নহয়। আৰু বহুত ভোক লাগিছিলে। আমি আজি মঙলবাৰ কাৰণে নিৰামিষ খালোঁ। আৰু মানুহজনে ক'লে, ব'লা আহিছোঁ যেতিয়া আৰু নতুন ব্ৰিজখনতে এবাৰ উঠি লওঁ। তাত গ'লোঁ। আৰু ভালেই লাগিছে, বেয়া লগা নাই। আজিলৈকে মোৰ ইমানখিনিয়ে আছিল। কেনেকুৱা পাই জনাব মিনি ভ্লগটো মোৰ।